চালা স্পীডটো ক'ত গ'ল মই তাকে বিচাৰি ফুৰিছোঁ মাকা এই স্পীডটো নহয় ক'ত যায় হয়তো স্পীড দেখোন অ' স্পীড এইটো ইয়াতে বহি আছে তোক কিমান বিচাৰি ফুৰিছোঁ তই ইয়াতে বহি আছ তোক কিমান বিচাৰি ফুৰিছোঁ তই ইয়াতে বহি আছ হে অ' স্পীড ভাই তই কথা এটা জান কি নাজান কি কথা জানমণি গুচি গ'লগৈ নহয় কি সঁচা কৈছে নে তই সঁচাই আকৌ মাকা জানমণি গুচি গ'লগৈ নহয় সঁচা সঁচাই আকৌ মাকা আমাৰ ধানবোৰ শেষ কৰি পেলালোঁ এই বানপানীটো আহি নহয় আমাৰ ধানবিলাক একেবাৰে নষ্ট কৰি পেলালে গোটেই ধানখিনি নষ্ট কৰি পেলালো হেৰি শুনিছানে গোটেই ধানখিনি বানপানীয়ে মাৰি পেলাল গোটেই ধানবিলাক নষ্ট কৰি থৈ গ'লে এই বানপানীটো আহি চাচোন চা এই লোকৰ ধানবিলাক ইমান ধুনীয়া হৈছে আৰু আমাৰ ধান চা গোটেই নষ্ট কৰি থৈ গ'লগৈ এই বানপানীটো আহি পেলাই চি হেৰি শুনিছানে যাওঁগৈ ব'লা ব'ল এই ৰ'দটোৱে নহয় খাওঁকৈ আহিছে ইমান গৰম লাগিছে ব'ল দাদা নব দেখোন পথাৰলৈ গৈছিলে মাৰো দেখোন পথাৰ পৰা আহিলোঁ দে পিছে মাৰো চহৰত কিনো কৰি আছা এই গুৱাহাটীত মই প্ৰাইভেট জব এটাকে কৰি আছোঁ ভালেই দে সেনেকেই ঘৰখন চলিব লাগিব পিছে আপোনালোকৰ HPয়ে ঘৰত কিনো কৰি আছে HP কথা কৈছ চি আমাৰ HP কথা কৈছ খালে গোটেই আমাৰ মান সন্মান খেদিলে আৰু তাৰ কথা নকবি আৰু পিছে যাওঁতে মোৰ লগতে ওলাব দিব গুৱাহাটীলৈ মই যাওঁ দে এতিয়া দেখিছ লোকৰ ল'ৰা ছোৱালীয়ে চহৰ যায় চাকৰি কৰিছে আৰু আমাৰ HPয়ে মানে টু পুতেৰে আমাৰ HPক খালি ঘৰত বহি খাবা দিবি কাম বনটো হ'বই নাই তাক ঘৰ যাই দি আছোঁ মই বিশ্বকৰ্মা পূজা আহি পালেহিয়ে বছে বা পাতেনে নেপাতে বা বছে পাতিবই লাগিব এবাৰ ঐ লেলা এইটো বলচোন বল বছ বিশ্বকৰ্মা পূজা আহি পালেহি বছ এবাৰ নেপাতে নেকি পাতিবতো মন যায় পাছে মোৰ দেখোন একো নাই কিহেদি পাতিম বছ মোৰ তাত এটা প্লেন আছে কি প্লেন নককা জানমণি নবৌৰ চাইকেলখনকে উঠাই দিওঁ নেকি মাকা বছ এই আইডিয়াবোৰ ক'ব আহে বছ আপোনাৰ আশীৰ্বাদত আৰু আছে কি কওঁ হ'ব পূজা পাতিবলৈ মোকতো পইচাটো লাগিব বছ তাৰো এটা মোৰ হাতত আইডিয়া আছে কি আইডিয়া সোনকালে ক বছ সেইটো কামেই কৰিব লাগিব দে এইফালে আছোন এইফালে তোৰ আইডিয়াবোৰ ভালে হ'ব তোৰ আইডিয়াবোৰ ভালে লাগিছে কলি আৰু বগী দেখোন তোহঁতৰ ঘৰৰ ফালে যাওঁ তোমালোক দুয়োকে বিচাৰি আহিছিলো বাটতে পালো ভালে হ'ল দিয়া কি কথা মৰমী বাই আমাৰ দুয়োকে কিয়নো বিচাৰিছিলা
তোহঁতৰ দুজনীৰ লগত কথা এটা আছিলে কিনো কথা আছে আমাৰ জাৰ্মানী ল'ৰা এটা চাবিচোন হয় দিয়ক ঠিকে কৈছে চাম দিয়া ভাল আৰু ধুনীয়াকৈ চাকৰি থকা ল'ৰা এটা চাম হ'ব দে আমি যাওঁ দে তোমালোক যোৱা আমি যাওঁ দে বছ আনিলো ওলাই আহক বছ আনিলি থ বছ নোৱাৰো বছ বহুত ভাগৰ লাগিছে বছ হয় বছ ভাগৰ লাগিছে বছ নোৱাৰো বছ এই জন্মনীয়া চাইকেলখন ইমান ধুনীয়াকে ৰাখিছে নহয় মৰমে লাগি গৈছে বল পলা বছ ভাগৰ লাগিছে বছ বহুত ভাগৰ লাগিছে বছ এই পইচা 2000 টকা বছে নাজানাকে লুকাই লওঁ নেকি এই লওঁ নে নলওঁ লওঁ দে এইকেইটা বছক দিব লাগিব ঐ মূৰ্খ কি ভাবি আছা দিয়ে সেইকেইটা চবটো যোগাৰ হৈ গ'ল আৰু ৰাতিপুৱা হ'বলৈ হ'ল ভকতক মাতিব লাগিব বল এতিয়া বছ গোটেই গাঁৱৰ মানুহকে মাতিব লাগিব আৰু ভালকেও খুৱাবও লাগিব বছ বলক স্পীড বলক বছ বলক বছ গাঁৱৰ দেখোন গাঁৱৰ দেউতা মোৰ ঘৰত পূজা পাতিছোঁ আৰু আপোনাকে প্ৰথম নিমন্ত্ৰণ কৰিছোঁ আৰু আপুনিয়ে পূজাৰী হ'ব লাগিব যাম দিয়া দেউ আপুনি যাবই লাগিব আমাৰ বছে বহুত কষ্ট কৰি পূজা পাতিছে দেউ আপুনি যাবই লাগিব আমাৰ বছে বহুত কষ্ট কৰি পূজাখন পাতিছে আমাৰ বছেহে জানে কিমান কষ্ট কৰি পূজাখন পাতিছে আমি যাওঁ দিয়ক আমি দুইটাই ভকতক নিমন্ত্ৰণ কৰিব লাগিব বল
বল লেলা খুৰীকিজনী সোনকালে মাতি থৈ আহোঁগৈ বল। আপোনালোকে বেয়া নাপায় যদি অকণমান ওলাই আহকচোন। ৰ গৈ আছো। কিয় মাতিছিলা? আপোনালোক গোটেইকেইজনীকে লগ পালোঁ ভালেই হ'ল। আমাৰ বছে বিশ্বকৰ্মা পূজা পাতিছে, আপোনালোক যাব। দিয়া আমি কাইলৈ যাম। কাইলৈ নাহা নকৰিব, আমি যাওঁ দিয়ক। কলি আৰু বগী দেখোন, আমাৰ বছে বিশ্বকৰ্মা পূজা পাতিছে, তোমালোক যাবা দেই। নোযোৱাকৈ নাথাকিবা দেই, আমি যাওঁ এতিয়া। অ দেউ দেউ আহক আহক সোনকালে আহক দেউ। বছ দেউ আহিছে। দেউ আহিলে কৃষ্ণ। আহকচোন নাহক দেউ বহগি। লেলা পূজাৰ বস্তুখিনি লৈ আনগৈ। হ'ব বছ। দেউ আমাৰ বছে বহুত কষ্ট কৰি পূজাখন পাতিছে, আপুনি ভালদৰে পূজা কৰিব বছ দেই। লওক। দেউ মোৰ চাইকেলখন ধুনীয়াকে পূজা পাতি দিবা। কি চাইছ? চাহ আনগৈ যা। হ'ব দাদা চাহ আনগৈ। মচনু কি চাইছ? মোৰ কেটিএম খন লৈ আনগৈ। হ'ব বছ। আহক দেউ আহক। এখন দ নম নম নাৰায়ণ আপোনাৰ কিবা কৰিলা নম নম বছ, ভালে কৰিছে। হৰি ওম নম নম বছ, নাৰায়ণ ভালে কৰিছে। হৰি ওম নম 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 নাৰায়ণ হৰি। এখন ঐ কিয় ইমান দেৰি কৰিছ? চাহ লৈ আন। কিবা পাইছেনে ৰাইজ? বছ বছ আমাৰ পূজাখন ভালে ভালে গ'লা। বছ পূজাখন ভালে গ'ল।